হাগ্ৰামা মহিলাৰীক মুছলমানসকলে কিয় ভাল পায় বা হাগ্ৰামা মহিলাৰীও মুছলমানসকলক কিয় ভাল পায়, এই বিশেষ প্ৰতিবেদনত আজি আমি আপোনালোকক দেখুৱাম। নিশ্চয়কৈ আপোনালোকে দেখিছে মোৰ পিছফালে ৰঙা মাটি কাটি থকা হৈছে। ইয়াক অবৈধভাৱে নহয়, বৈধভাৱে কাটি আছে। তাৰ কিয় কাটি আছে সেই কথাখিনি গোটেই বিশ্লেষণখিনি আজি আপোনাৰ লগত আমি কৰিম। যে এটা কথা আছিল যে BTADত 938 বিঘা ভূমিত উচ্ছেদ হোৱাৰ কথা আছিল, সেই কথাখিনি আপোনালোকে নিশ্চয়কৈ পাইছে। আৰু কোনখিনি মানুহক উচ্ছেদ কৰিব, ক'ত কেনেকৈ উচ্ছেদ কৰিব, এই গোটেই ডিটেইলছটো নিৰ্বাচনৰ সময়ত যিহেতু হাগ্ৰামা মহিলাৰী ডাঙৰীয়া কৈছিল BTADত কোনো পধ্যেই উচ্ছেদ কৰা নহ'ব আৰু উচ্ছেদ নহয়। কিন্তু এটা চক্ৰই এই কথাখিনি বেয়াভাৱে প্ৰচাৰ কৰিছিল যে হাগ্ৰামা মহিলাৰী BTADত উচ্ছেদ হ'ব গৈ আছে। সেই গোটেই কাহিনীখিনি আজি আপোনাক দেখুৱাম। আৰু মই প্ৰথমে কৈছোঁ যে হাগ্ৰামা মহিলাৰী মুছলমানসকলৰ ওচৰত ইমান জনপ্ৰিয় কিয়, বা হাগ্ৰামা মহিলাৰী মুছলমানসকলক কিয় ইমান ভাল পায়। যি 938 বিঘা ভূমিত উচ্ছেদ হোৱাৰ কথা আছিলে, তাতে প্ৰায় 93টা পৰিয়ালে তাতে বসবাস কৰি আছিলে। সেইখিনি খাছ মাটিত থকা বুলি আমি গম পাইছিলোঁ। আৰু সেই মানুহখিনিক ইয়াতে সংস্থাপন কৰিব, তাৰে কাৰণে এই জলাশয়খনত হাগ্ৰামা মহিলাৰীৰ ফালৰ পৰা মাটি কাটি দিয়া হৈছে। ইয়াতে প্ৰতিটো পৰিয়ালক 1 বিঘাকৈ ভূমি দিয়া হ'ব, লেট্ৰিনৰ ব্যৱস্থা কৰা হ'ব, ইলেক্ট্ৰিচিটিৰ ব্যৱস্থা কৰা হ'ব, ঘৰৰ ব্যৱস্থা কৰা হ'ব। আৰু যি স্থানত বৰ্তমান বসতি কৰি আছে তাৰে পৰা ইয়ালৈ আহোঁতে যিখিনি আপোনাৰ ট্ৰান্সপৰ্টেশ্যন কষ্ট এটা আছে, সেই গোটেইখিনি হাগ্ৰামা মহিলাৰীৰ ফালৰ পৰা এই মানুহখিনিক বহন কৰা হ'ব। আৰু তাৰে নিশ্চিত দৃশ্যাংশ আপোনালোকে দেখিছে, ইয়াত মাটি কাটি থকা হৈছে, তাৰমানে ঘৰ দুৱাৰৰ ভেটি বনাই থকা আমি দেখিবলৈ পাইছোঁ। মোৰ সৈতে কিছুমান স্থানীয় ব্যক্তি আছে, তেখেতৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম। দাদা, এটা চক্ৰ আছিলে হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে ষড়যন্ত্ৰমূলকভাৱে BTADত উচ্ছেদ হ'ব বুলি এই কথাখিনি ব্যংগাত্মকভাৱে সমাজত প্ৰচাৰ চলাইছিল। কিন্তু আজি সেই বিপৰীত দৃশ্য আমি দেখিবলৈ পাইছোঁ। আপোনালোকে ভেটি বান্ধি আছে, যি 938 বিঘা ভূমি APDCLৰ নামত আদানীক গতাই দিয়া হ'ব। সেই মাটিখিনিত থকা 93টা পৰিয়ালক ইয়াত সংস্থাপন দিয়াৰ কথা কৰিছোঁ। এই কথাখিনি আপুনি কেনেকৈ চিন্তা কৰিব? হয়, সত্য কথা। আজি এইখন আমাৰ মালগাঁও ৰেভিনিউ ভিলেজ। মালগাঁও ৰেভিনিউ ভিলেজৰ মানে আপোনাৰ উত্তৰত 938 বিঘা জমি মানে আমাৰ আদানীক বা APDCLক দিয়া বুলি আগৰ চৰকাৰে মানে চুক্তিবদ্ধ কৰি থৈ গৈছে। এই চুক্তিবদ্ধ মতে এতিয়া আজিৰ দিনত BPA চৰকাৰ আমাৰ মাননীয় হাগ্ৰামা ছাৰ এই অহাৰ পাছত এই মাটিখিনি এতিয়া বাধ্যতামূলক মানে এৰি দিব লগা হ'ল APDCL। তাৰ পৰিপ্ৰেক্ষিতত ইয়াত যিটো মানে ষড়যন্ত্ৰ চলি আছিলে, এই ষড়যন্ত্ৰ যিটো উচ্ছেদ আতংকময় পৰিৱেশ, এই পৰিৱেশটো এটা দুষ্ট চক্ৰই মানে প্ৰচাৰ চলাইছে। এই দুষ্ট চক্ৰক খেদি আমি পণ খেদি এই কথাটো হাগ্ৰামা ছাৰৰ ওচৰত সঠিকভাৱে আমি দৃষ্টিগোচৰ কৰাৰ পিছত হাগ্ৰামা ছাৰে আজি এনেকুৱা এটা মহৎ এটা মানে উদ্দেশ্য লৈ বা মহৎ এটা কাম লৈ আজি যিখিনি আগবাঢ়িছে, তাৰপৰা মই এটা কথা আপোনাক উনুকিয়াই দিম। আপোনালোকৰ ওচৰতে ইয়াৰ পৰা প্ৰায় 100 মিটাৰ দূৰতো নহ'ব সাধাৰণ যি এৰিয়া অসম চৰকাৰৰ, তাতে কিন্তু APDCLৰ নামত আদানীক দিয়াৰ নামত উচ্ছেদ অভিযান চলিছিল। ধাৰাসাৰ বাবে অমানৱীয়ভাৱে উচ্ছেদ কৰিছিল। সেই মানুহখিনিক কিন্তু সংস্থাপন দিয়া নাই, সেই মানুহখিনিক কোনো ধৰণৰ ক্ষতিপূৰণ দিয়া নাই। বিপৰীতে একেখন অসমৰ BTADত আপোনালোকক হাগ্ৰামা মহিলাক ইমান সুবিধা কিয় দিছে? এইটো এটা কথা। আজি মহান নেতা, তেওঁৰ কামে কাৰ্যই তেওঁৰ কথাই এইটো একদম মানে জ্বলন্ত প্ৰমাণ। আজি ইভেকশ্যন বোলা বস্তুটো ইয়াত হোৱা যিবিলাক ব্যক্তিয়ে কৈ আছে, এইটো ইভেকশ্যন নহয়। এই 938 বিঘাৰ ভিতৰত যিখিনি মানুহ ইয়াত পৰিছে সেই মানুহখিনিক ইয়াত সংস্থাপন বা ৰিপ্লেচমেণ্ট কৰাৰ কাৰণে আমাৰ চৰকাৰ বা আমাৰ চিফ মহোদয়ে আমাক এইখিনি সুযোগ কৰি দিছে। তেওঁ এইখিনি পদক্ষেপ লৈছে। কি সুবিধা? আজি ইয়াত খেতি কৰাৰ কাৰণে এটা ব্যৱস্থা কৰি দিছে। এই মানুহখিনিক ইয়াত আনি সংস্থাপন কৰা হ'ব। তাৰ ইলেক্ট্ৰিচিটিৰ পৰা, আপোনাৰ খোৱা পানীৰ পৰা, স্বাস্থ্যৰ পৰা, শিক্ষা, মুঠতে যিমানখিনি সুবিধা থাকিব লাগে গোটেই সুবিধাখিনি আপোনালোকৰ হাগ্ৰামা মহিলাৰী আৰু বাওখংগী MCLৰ যোনজন ধনেশ্বৰ গোহাৰি ডাঙৰীয়া, তেখেতসকলৰ যৌথ প্ৰচেষ্টাত এই প্ৰজেক্টৰ কামখিনি হয়। এইখিনিতে উল্লেখ কৰিব লাগিব। আপোনালোকে তেনেহ'লে আতংকিত নহয়? মুঠেই নহয়। মানে যি সুবিধা মানুহ জীয়াই থাকিবলৈ যি সুবিধাৰ প্ৰয়োজন, মই জনামতে গোটেইখিনি সুবিধা ইতিমধ্যে ইয়াত প্ৰভাইড কৰাৰ ব্যৱস্থা কৰিছে। গতিকে আতংক হোৱাৰ প্ৰয়োজন। হাগ্ৰামা মহিলাৰী ডাঙৰীয়া কি ক'ব? ধন্যবাদ। মহান ব্যক্তি তেওঁ এজন। গোটেই অসমৰ মাজত সি এটা সৃষ্টি, আলোড়ন এটা সৃষ্টি কৰিব, সেইটো
মানে আপোনালোকে চাই থাকক কেইদিনমানৰ ভিতৰত এইখন ঠাইত আপোনাৰ কি পৰিৱেশ আহে। ধন্যবাদ। এয়া দাদাই খুব সুন্দৰকৈ বিশ্লেষণ কৰিলে, আপোনালোকে নিশ্চয় শুনিলে। ওচৰতে ইয়াৰ পৰা প্ৰায় 100 মিটাৰ নিলগত কিন্তু সাধাৰণ যি এৰিয়া, তাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এটা সময়ত উচ্ছেদ অভিযান চলিছিল। প্ৰায় 1355টা ফেমিলি, প্ৰায় 5200 বিঘা জমি উচ্ছেদ কৰিছিল। তাৰে মানুহখিনি কুকুৰ মেকুৰীৰ দৰে খেদিয়াই পঠিওৱা হৈছিল ৰাতিৰ ভিতৰত। বিপৰীতে হাগ্ৰামা মহিলা ডাঙৰীয়া কিন্তু বৃহৎ মানৱতাৰ পৰিচয় দিলে। আৰু মই আগতেই কৈছো যে হাগ্ৰামা মহিলাৰ প্ৰতি এই মানুহখিনিৰ যি প্ৰেম, যি ভাল পোৱা, সেয়া আগতেও আছিল, বৰ্তমানেও আছে আৰু ভৱিষ্যতেও থাকিব। আৰু হাগ্ৰামা মহিলা ডাঙৰীয়া নিশ্চিতভাৱে আমাৰ সংখ্যালঘু ভেদ ভাৱ এইবোৰ তেওঁলোকৰ জাতি বৰ্ণ এই চিষ্টেমটো তেওঁলোকৰ হাতত নাই। তেওঁলোকে সকলো সামগ্ৰিকভাৱে সকলো শ্ৰেণীৰ বা সকলো বৰ্গৰ মানুহক সমভাৱে ভাল পায় কাৰণে আজি এই পদক্ষেপ ল'বলৈ যত্ন কৰিছে। উচ্ছেদ নহয়, হাগ্ৰামা মহিলাৰ ডাঙৰীয়া মুঠতে ক'ব লাগিব এই মানুহখিনি যিখিনি মানুহ ইয়াত দেখিবলৈ পাইছে, ইয়াত প্ৰায় 938 ঘৰ পৰিয়ালৰ মানুহক ইয়াত সংস্থাপিত কৰিব, ৰিপ্লেচমেণ্ট কৰিব, যিসকল খাচ মাটিত বসতি কৰে। আৰু তেওঁলোকে ধন্যবাদ জনাইছে যে ইমান বৃহৎ মানৱীয় কাম কৰিছে হাগ্ৰামা মহিলাৰ ডাঙৰীয়া। নিশ্চিতভাৱে ইয়াত ধন্যবাদৰ পাত্ৰ। মই এই চেগতে আৰু এটা কথা আপোনালোকক জনাব বিচাৰিম যে ইয়াৰ পৰা যি স্থানত মই থিয় হৈ আছো, এইখন মালগাঁও BTAD এৰিয়া। আৰু ইয়াত এখন ৰাস্তা আছে, সেই ৰাস্তাখনলৈ যাওঁ, মাজত যদি সোমাই যাওঁ আপোনালোকে ইফালে যদি চাই, ইফালে আপোনাৰ আমাৰ BTAD ক'ব লাগিব, আৰু এইফালে যদি যায় এইফালে BTAD নহয়, আমাৰ সাধাৰণ এৰিয়া বুলি ক'ব লাগিব। এই সাধাৰণ এৰিয়াখিনিত যোৱা প্ৰায় 7-8 মাহ মান, 1 বছৰমান আগত উচ্ছেদ অভিযান চলিছিল। তাতে 1355টা ফেমিলিক, মই বাৰে বাৰে কৈছো, 1355 ঘৰ পৰিয়ালক উচ্ছেদ অভিযান চলিছিল। তেওঁলোকক ক্ষতিপূৰণ দিয়া নহৈছিল, তেওঁলোকক পুনৰ দিয়াৰ কোনো পৰিকল্পনা চৰকাৰৰ হাতত নাছিল। কিন্তু অন্য হাতেদি যদি এই দৃশ্য বুলি আপোনালোকে চায়, এই দৃশ্যটো যদি চায়, এই দৃশ্যখিনি আকৌ কৈছো মই যে BTADত 938 বিঘা ভূমিত উচ্ছেদৰ কথা আমি শুনিবলৈ পাইছিলো। সেয়া আচলতে উচ্ছেদ নহয়। সেই মানুহখিনিক তাৰে পৰা, যিহেতু আগৰ চৰকাৰে, আগৰ যিজন UPPLৰ চৰকাৰ আছিল, তেখেতসকলে আদানীৰ লগত যি চুক্তিবদ্ধ কৰিছিল, তাতে 938 বিঘা ভূমি আদানীক দিয়াৰ কথা আছিলে। সেই চুক্তিমতে সেই স্থানৰ পৰা মানুহখিনি বুটলি আনি হাগ্ৰামা মহিলাৰ ডাঙৰীয়াই এই স্থানত সেই মানুহখিনি সংস্থাপন কৰিব। আৰু মানুহ জীয়াই থাকিবলৈ যি যি ব্যৱস্থাৰ প্ৰয়োজন, সকলো ব্যৱস্থা এই মানুহখিনিক যোগান ধৰিব বুলি স্থানীয় ৰাইজৰ ভাষ্যমতে আমি সেয়া জানিবলৈ পালো।